কাঠৰ ভিডিঅ' লাগে বুলি বহুতে মোক মেছেজ কৰি আছিলে হোৱাটছএপতে হওক আৰু বিশেষকৈ ভিডিঅ'ৰ যিবিলাক কমেণ্ট বক্সত বহুতে আচলতে তেওঁলোকৰ নাম্বাৰবোৰ দি বহুতে সোধা দেখা গৈছিলে আৰু মই ভাবিও আছিলোঁ যে কাঠৰ ভিডিঅ' প্ৰস্তুত কৰিম বুলি আৰু আজি বহুত বেছি এনালাইচিছ কৰি পেলাই পূৰ্বৰ যি চিটেটৰ ৰিজাল্ট আৰু অসম টেটৰ যিমানখিনি বাকী আছে সকলোখিনি আচলতে নাম্বাৰ বিশ্লেষণ কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু যিটো ফাইনেল মেৰিট লিষ্ট ওলাই গৈছিলে 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ যিটো আচলতে নিযুক্তি আছিলে তাতো ফাইনেল মেৰিট লিষ্টসমূহ বহুত এনালাইচিছ কৰি পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ একেবাৰে শেষলৈকে সকলোৱে চাই থাকা কাৰণ যদি স্কিপ কৰা তেতিয়াহ'লে আচলতে গোটেই কথাখিনি বুজি নাপাবা আৰু বহুত যুক্তিযুক্ত সহকাৰে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু সকলোৱে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা প্ৰথমবাৰ কাৰণে ভিজিট কৰিছা যদি আমাৰ চেনেলটি তেনেহ'লে দেৰি নকৰি আজি কাঠৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম কথা হ'ল যে এবাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আজি কেইদিনমানৰ পূৰ্বে কৈছিলে যে পোষ্ট 5000 প্লাছ ওলাব LP UPৰ ক্ষেত্ৰত এতিয়া কথা হ'ল যে LP UP 5000 বুলি কৈছিলে আমি UPত প্ৰায় আমি 1500 পোষ্ট ধৰিছোঁ আৰু বৰাক ভেলীত আপোনালোকে সকলোৱে গম পায় যে বৰাক ভেলীত প্ৰতিবাৰেই পোষ্ট ওলায় 500-600 পোষ্ট ওলায় গতিকে মই 500 পৰা 700 পোষ্ট বৰাক ভেলীত যাব যোৱাটো দেখাইছোঁ আৰু এইফালে 1500 পোষ্ট আপোনাৰ যাব UPত আৰু ৰিমেইনিং পোষ্ট থাকিব LPত আমাৰ 3000 ধৰিছোঁ আৰু এই 3000ৰ ওপৰতে আমি গোটেই আচলতে এনালাইচিছটো কৰিম একেবাৰে শেষলৈকে সেইকাৰণে চাই থাকিবা আৰু তোমালোকে গম পোৱা যে ৰিজাৰ্ভেশ্যন চিষ্টেমটো কিমান আছে সেয়া হয়তো সকলোৱে গম পোৱা OBC কাৰণে কিমান আছে ST কাৰণে কিমান আছে জেনেৰেলৰ কাৰণে কিমান আছে সকলোখিনি আচলতে গম পোৱা গতিকে মই এই গোটেই আচলতে এনালাইচিছটো আমি 3000 পোষ্টৰ ওপৰত কৰিম এই 3000 পোষ্ট তোমালোকে দেখিবলৈ পাইছা এই 3000 পোষ্টৰ ক্ষেত্ৰত URৰ ক্ষেত্ৰত 58-59 এটা সেফ জোন হয় গোটেই ভিডিঅ'টো আচলতে মই ডেসক্ৰিপচনত আচলতে এনালাইচিছ নকৰোঁ যদি ডেসক্ৰিপচনত যদি মই এনালাইচিছ কৰোঁ তেতিয়াহ'লে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো আৰু তোমালোকে চাই আমনি পাবা সেইকাৰণে গোটেই কথাখিনি মই এনালাইচিছ কৰি তোমালোকক থুলমূল এটা আভাস দিছোঁ যে URৰ ক্ষেত্ৰত 58-59 একদম খুব সেফ জোন হয় তোমালোকক মই এটা উদাহৰণ দিওঁ যে 90 পালে URত কেটেগৰীত সোমাই তোমালোকে সকলোৱে জানা যে তুমি যদি 90 পাইছা আৰু লগতে HS যদি 75 পাইছা আৰু DL যদি 75 পাইছা তেতিয়াহ'লে তোমাৰ মাৰ্কছটো হয় 55.50 তোমালোকে ভাবা যে অতি কমেও মই 90 ধৰাৰ পাছতো URৰ যিটো আচলতে নাম্বাৰ সেই নাম্বাৰটো ওলাইছে 55.50 তোমালোকে আচলতে নিজে আচলতে এনালাইচিছ কৰা যে তোমালোকৰ নাম্বাৰ কিমান আছে তোমালোকৰ DLEডৰ পাৰ্চেন্টেজ কিমান আছে আৰু হায়াৰ সেকেন্ডাৰী পাৰ্চেন্টেজ কিমান আছে আৰু এই যিটো মাৰ্কছ এই তোমালোকে যিটো মাৰ্কছ দেখিছা যে 90 75 প্লাছ 75 এই যিটো মাৰ্কছ সেই মাৰ্কছটো আগৰ হিচাপ মতে কিমান হয় 210 হয় তোমালোকে ভাবা যে UR 210 বহুত বেছি এটা মাৰ্ক হয় UR আৰু তোমালোকে সকলোৱে জানা যে 205-6 যোৱাবাৰ URত গোটেইখিনি পাই গৈছে আসাম টেট বা চিটেটে হওক গতিকে এইবাৰ আসাম টেটে বহুত বেছি প্ৰভাৱ নেপেলাই তোমালোকক যদি প্ৰভাৱ পেলায় তেতিয়াহ'লে চিটেটে পেলাব গতিকে এই যিটো মাৰ্কছ দেখিছা তোমালোকে এই মাৰ্কছটো আগৰ হিচাপ মতে যোগ কৰিলে 210 হয় আৰু সকলোৱে পাই গৈছে 210 বা 207 লৈকে বা 206 লৈকে URত সকলোখিনি পাই গৈছে গতিকে মই সেই কাৰণে তোমালোকক এটা সেফ জোন হিচাপে URৰ ক্ষেত্ৰত 58 বা 59 ধৰিছোঁ তোমালোকে নিশ্চিন্ত মনে থাকা আৰু তোমালোকৰ মাৰ্কছ কিমান আছে URত সেইটো জনাবলৈ একেবাৰে নাপাহৰিবা আৰু এবাৰ আহিলো আমি OBCত এটা সেফ জোন ধৰিছোঁ যে 52-53 এই 52টো মই কেনেকৈ ধৰিছোঁ চোৱা যে যদি তুমি টেটত যদি 86 পাইছা যদি হায়াৰ সেকেন্ডাৰী 75 আৰু DLEডত যদি 75 ধৰিছোঁ তুমি যদি এই মাৰ্কছ এটা পাইছা তেনেহ'লে তোমাৰ মাৰ্কছ হ'ব যে 53.36 আৰু এই যিটো মাৰ্কছ এই মাৰ্কছটো আগৰ হিচাপ মতে হৈ যোৱা নিযুক্তি মতে 207 তোমালোকে ভাবা যে OBC 203 204 লৈকে নামিছে গতিকে 204 আৰু 203 আৰু 207 কিমান এটা ডিফাৰেন্স আছে প্ৰায় 3% মান ডিফাৰেন্স আছে গতিকে সেইকাৰণে 52-53 OBC খুব এটা সেফ জোন হয় 3000 পোষ্টটো যদি ওলায় আৰু তাত ৰিজাৰ্ভেশ্যন চিষ্টেম থকাৰ পাছতো কাৰণ মই 86-75 ধৰিছোঁ আৰু বহুতৰ হয়তো হায়াৰ সেকেন্ডাৰী 75 নাথাকিব পাৰে কম থাকিব পাৰে বা DLEডত তেওঁলোকৰ হয়তো কম বেছি থাকিব পাৰে মুঠতে তোমালোকে এইটোৱে ডিপেন্ড কৰিবা এইটোৱে আচলতে তোমালোকে বেছিকৈ নটিচ কৰিবা যে আগৰ চিষ্টেমতে 207 হয় OBC এইকেইটা মাৰ্কছ সেই মাৰ্কছকেইটা 207 হয় আৰু 207 OBC 203-4ও পাই গৈছে যোৱাবাৰ সকলোখিনি পাই গৈছে আসাম টেট বা চিটেটে হওক গতিকে 207 এটা বহুত ভাল নম্বৰ হয় আগৰ হিচাপ মতে যদিও এতিয়া মাৰ্কিং চিষ্টেমটো চেঞ্জ কৰিছে বহুত বেছি প্ৰভাৱ নেপেলায় বা বহুত বেছি এটা গেপ নাথাকে
আৰু OBC ST SC সকলৰ কথা আপোনালোকে সকলোৱে জানে যে প্ৰায় পোষ্ট ওলাই তেওঁলোকৰ আৰু জেনেৰেলি পাছ কৰিলে তেওঁলোকৰ আসলে চাকৰি হৈ যায় প্ৰায়বিলাকৰ যদি একেবাৰে কম থাকিলে বাৰু নহয় সকলোৱে জানে সেইটো কথাটো SC আৰু ST ক্ষেত্ৰত এটা 47 48 এটা সেফ জোন হয় 45 লগো হয়তো নামিব পাৰে ST ক্ষেত্ৰত বিশেষকৈ গতিকে তোমালোকে ভাবা যে 47 যদি 48 এটা সেফ জোন হয় আৰু PW সকলৰ কথা যিসকলে তেওঁলোকে পাছ কৰিছে সকলোৱে চাকৰি পাবলৈ সক্ষম হ'ব এবাৰ 35 লৈকে লাষ্ট নামিব পাৰে বা 40 লৈকে নামিব পাৰে আৰু ইটো ক্যাটাগৰী বা সিটো ক্যাটাগৰী ডিফাৰেন্সটো 4-5 হয় তাতকৈ বেছি নহয় বা খুব বেছি 6 হ'ব পাৰে গতিকে ST ST বা PW ক্ষেত্ৰত কমি আহি আছে গতিকে আজি যদি এনালাইসিস ইমানেই আছিলে আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা কাৰণ বহুত যুক্তিযুক্ত সহকাৰে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আসলতে বিশ্লেষণ কৰিছোঁ খুব সুন্দৰকৈ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা তোমালোকৰ নাম্বাৰবিলাক মই সকলোৱে উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ নতুনকৈ আহিছে যদি চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ